এইটো ৰেমেডি হৈছে আপোনালোকৰ যদি ক'ৰবাত পইচা ফচি আছে বা আপুনি সেই পইচাটো উলিয়াব পৰা নাই কাৰণে এই ৰেমেডিটো আপোনালোকে কৰিব পাৰে। ধৰি লওক আপুনি কাৰোবাক পইচা দি থৈছে, সেই পইচাখিনি আপুনি পোৱা নাই আৰু লগতে মানে আপোনাৰ বহুত দিন হৈ গৈছে, কিন্তু আপুনি সেই পইচাখিনি খুজিছে, কিন্তু আপুনি মানে সেই পইচাখিনি তেওঁৰ পৰা পাবলৈ বহুত কষ্ট কৰিছে, কিন্তু কোনোফালে ৰাস্তা বিচাৰি পোৱা নাই। এই ৰেমেডিটো কৰিব। কি কৰিব? ধনিয়া গুটি, কুৰিণ্ডাৰ ধনিয়া গুটি ল'ব। ধনিয়া গুটিটো শুক্ৰবাৰে মানে ফ্ৰাইডে দিনাখন ল'ব। এখন কাগজ ল'ব, ঠিক আছে। কাগজখনত যিজনৰ পৰা আপুনি পইচাটো পায়, মানে যিজনৰ পৰা আপুনি আবদ্ধ হৈ আছে, সেই মানুহজনৰ নামটো 3 বাৰকৈ সেই কাগজখনত লিখিব। কাগজখন লিখি কি কৰিব? ছাইডটো আপুনি হাতেৰে ফালিব, গোটেই ছাইডটো হাতেৰে ফালিব। মাজত সেই মানুহজনৰ নামটো 3 বাৰকৈ লিখিব। ধনিয়া গুটি নামৰ ওপৰত ধনিয়া গুটি দি দিব, অলপ ছটিয়াই দিব। তাৰপিছত কি কৰিব? ভাঁজ কৰিব। কাগজখন ভাঁজ কৰি য'ত মানে নদী হওক, আপোনাৰ ৰানিং ৱাটাৰ, নদী হ'লে বেছি ভাল, য'ত ৰানিং ৱাটাৰ হৈ চলি থাকে, তেনেকুৱা ঠাইত আপুনি যাব। গৈ পিনি কি কৰিব? সেই ভাঁজ কৰা কাগজখন পেলাই দিব, মানে উটুৱাই দিব। আৰু এই কামটো আপুনি ফ্ৰাইডে দিনাখন কৰিব, মানে শুক্ৰবাৰে কৰিব লাগিব। আৰু পেলোৱা পাছত কেতিয়াও ঘূৰি নাচাব, ঘৰলৈ ঘূৰি আহিব আৰু হাত ভৰি ধুই ল'ব। এই ৰেমেডিটো কৰি থাকোঁতে চাব যাতে কাৰো আপুনি বিচলিত নহয়। আৰু যিহেতু বহুত পাৱাৰফুল ৰেমেডি হয়, মানে আপুনি এই ৰেমেডিটো কোৱাৰ লগে লগে আপোনাৰ যেনি ফচি আছে সেইখিনি পোৱাই নহয়, আপুনি ইয়াত সমৃদ্ধি দুৱাৰো মুকলি হ'ব আপোনাৰ বাবে। আৰু চাব ইমান ধুনীয়া এটা ৰিজাল্ট পাব। কৰি চাব। আৰু এটা, আপোনাৰ যদি বহুত বেছি মানি ব্লকেজ হৈ আছে, তেতিয়াহ'লে মানি মেগনেট ব্ৰেচলেট পৰিধান কৰিব পাৰে। মানি মেগনেট ব্ৰেচলেটে কি কৰে? আমাৰ মানি ব্লকেজখিনি ৰিমুভ কৰে, মানি অহাত মানে গ্ৰ'থ কৰাত সহায় কৰে। আৰু এনেকুৱা ধৰণৰ টিপছ পাবৰ কাৰণে মোক ফ'ল' কৰি ল'ব। থেংক ইউ, ধন্যবাদ।